তো ইয়াৰ ডাউন পেমেণ্ট কিমান দিব লাগিব 4,000 5,000 ডাউন পেমেণ্টত আহি যায় আপোনাৰ আছে এমআৰপি আছে 18,990 টকা আপোনাৰ ডিছপ্লে আপোনাৰ 6-7,000 টকা ডাউন পেমেণ্টত আহি যাব ভিভো ল'লে আপোনাৰ 5,900 টকা আহিব কিস্তি আহিব 1705 টকাকে হাই গাইজ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল হাইজুল আছাম মস্তি তো গাইজ আজি গৈ আছোঁ এটা ফাইনেন্সৰ শ্ব'ৰুমত যিটো শ্ব'ৰুমত আপোনালোকে মোবাইল টিভি এচি আৰু বিভিন্ন ধৰণৰ বস্তু ফাইনেন্সত পাব টিভি চিভি একদম সকলোবোৰ ফাইনেন্সত পাব তো ফাইনেন্সটো কেনেকৈ ষ্টাৰ্টিং হ'ব আৰু কি ডকুমেণ্টছ লাগিব সকলোবোৰ এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম তো বলক ডাইৰেক্ট একদম শ্ব'ৰুমত গৈ পেলাই ডিছকাছ কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু ভিভো পপুলাৰ গিফ্ট চেণ্টাৰ তো গাইজ এইখন হ'ল সেইখন শ্ব'ৰুম যিখন মই কৈছিলোঁ তো বলক ডাইৰেক্ট ভিডিঅ'লৈ যাওঁ ৰাইট গাইজ তো আমাৰ লগত আছে সিৰাজ দা কৰিম এতিয়া প্ৰাইচবিলাক তো সিৰাজ দা ফ্ৰিজ বৰ্তমানে বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে এইটো এটা আছে সৰু ফ্ৰিজ আছে তোমাৰ 11,000 টকাত আহি গৈ আছে আৰু তোমাৰ বাকী স্যামছাঙৰ আছে তোমাৰ চাইলোৱা এইবোৰ আহি গৈ আছে এইটো ফাইনেন্স নহয় যদি ফাইনেন্স এইটো প্ৰাইচটো হ'ব 11,000 টকা আহি যাব এইটো আপোনাৰ ডাউন পেমেণ্ট আহি যায় 4,000 5,000 ডাউন পেমেণ্টত আহি যায় কিছুমানত এইটো আপোনাৰ আছে এমআৰপি আছে 18,990 টকা আপোনাৰ ডিছকাউণ্ট আছে তাৰ পৰা আপোনাক লগাই আহিলে লৈ যাব পাৰিব ডিছকাউণ্টত আৰু যদি ফাইনেন্স কৰে ফাইনেন্সো কৰিব পাৰিব ইচ্ছা থাকিলে কোনটো এইটো ফাইনেন্স কৰিলে আপোনাৰ 6-7,000 টকা ডাউন পেমেণ্টত আহি যাব আৰু ফাইনেন্সটো আমাৰ ইয়াৰ পৰা 25 কিলোমিটাৰ ভিতৰলৈকে ফাইনেন্স হয় তাতকৈ বেছি তাত এৰিয়াত আমাৰ দিয়া নহয় ফাইনেন্সখিনি হয় আৰু বাকী গোটেইখিনি প্ৰডাক্টে আমাৰ ফাইনেন্সত এভেইলেবল আছে যিখিনি প্ৰডাক্ট আছে ফাইনেন্স আছে আপ টু 30, 35, 40, 60,000 লৈকে 15ৰ পৰা হৈ যাব আপোনাৰ ইলেক্ট্ৰনিক্সৰ কথা কৈছোঁ মই আৰু যদি আপোনালোকে মোবাইল পাৰ্টত যায় তেতিয়াহ'লে 14,000ৰ ওপৰত সবখিনি ফাইনেন্স হৈ যায় ব্লু ষ্টাৰ আছে এইটো আপোনাৰ আছে 46,000 আছে ডিছকাউণ্ট হৈ যাব টিভি আপোনাৰ আছে মানে কি কাষ্টমাৰ আপোনাৰ 5,000 6,000 এনেকুৱা ডাউন পেমেণ্ট দি কেনে ল'ব পাৰে 7,000 যাৰ যেনেকুৱা আহে এইটো আহি যাব আপোনাৰ 35 নাই 35টো আপোনাৰ অলপ বেছি আহিব ডাউন পেমেণ্ট এইটো মোটামুটি 15,000 মান ডাউন পেমেণ্ট আহি যাব এচিও আছে আমাৰ তাত এতিয়া আমি এচি লগোৱা নাই ষ্টকত শ্ব' কৰা নাই এনেই আমাৰ ষ্টক এচি পাই যাব মানে ইলেক্ট্ৰনিক্সৰ আপুনি সামগ্ৰী যিখিনি আছে গোটেইখিনি পাই যাব এচি কওক টিভি কওক ফ্ৰিজ কওক ডিপ ফ্ৰিজ কওক আপোনাক ভিচি কুলাৰ কওক যিখিনি লাগে আপোনাক ল' ডাউন পেমেণ্ট ক'লোঁ মানে আপোনাৰ বাজেট লৈ আছে চাপ'জ যেতিয়া আপুনি 15,000 টকাত যদি আপুনি ফ্ৰিজটো লয় তো মোটামুটি 4,000 5,000 ডাউন পেমেণ্টত আহি যাব আৰু যদি আপোনাৰ 4,000-5,000 টকা ডাউন পেমেণ্টত আহি যাব আৰু যদি আপোনাৰ বেছি ৰেঞ্জৰ লয় তেতিয়াহ'লে অলপ ডাউন পেমেণ্টটো বাঢ়ি যাব এইটো আপোনাৰ ডকুমেণ্টছটো চেক কৰিব চেক কৰাৰ পাছতে বাজাজ ফাইনেন্স আছে আমাৰ ইয়াতে আৰু সিহঁতে ক'ব পাৰিব যে কি মানে ডাউন পেমেণ্ট আহিব মোবাইলৰ বিষয়ত আমাৰ ল'ৰা আছে ল'ৰাটো কৈ দিব কি আছে ফাইনেন্সৰ ষ্টাৰ্টিং আমাৰ 14,000ৰ পৰা ষ্টাৰ্টিং হ'ব ভিভো অ'পো ফাৰ্ষ্ট আৰু ৰিয়েলমি আৰু এমআই হ'ব আপোনাৰ 18,000ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু আপোনাৰ ৰিয়েলমি চব ব্ৰেণ্ড পাব ৰিয়েলমিত যি মডেল আছে সব পাব এমআইৰ যি মডেল ৰিয়েলমি 9 আছে 9 প্ৰ' আছে 9 প্ৰ' প্লাছ আছে লেটেষ্ট মডেল 9 প্ৰ' প্লাছ আছে আপোনাৰ 9 স্পীড এডিশ্যন আছে আৰু এমআই আপোনাৰ 11i আছে 11 লাইট এনি 5G আছে নোট 10 প্ৰ' আছে নোট 11 আছে ভিভোৰ আপোনাৰ V23 আছে আৰু V23 আছে আৰু Y21ৰ পৰা ষ্টাৰ্টিং হ'ব ভিভোটো মানে 14,000ৰ পৰা ওপৰ আপোনাৰ সব মডেলেই পাব যি ব্ৰেণ্ড অনলাইনত সব মডেল পাব আৰু নাৰ্জো চিৰিজৰ অল মডেলেই পাব আমাৰ তাত
আৰু ছেমছাঙৰো পাই যাব আমাৰ তাত ছেমছাঙৰ ফাইনেন্স হয় A12 আছে A22 5G আছে A52s আছে আৰু ছেমছাঙৰ নতুন মডেল ওলাইছে S22 আল্ট্ৰা যোনটো প্ৰাইচ হ'ল আপোনাৰ 1,20,000 এইটো ফাইনেন্সত দিয়া হয় আমাৰ তাত পোৱা যায় অলপমান ফাইনেন্সৰ বিষয়ে বুজাই দিব ফাইনেন্সটো কেনেকৈ ষ্টাৰ্টিং হ'ব ফাইনেন্সটো আপোনাৰ ফাৰ্ষ্ট টাইম ভোটাৰ আই ডি পান কাৰ্ড বেংক পাছবুক লাগিব বেংক পাছবুক আপোনাৰ ইউকো বেংক আৰু গ্ৰামীণ বিকাশ বেংক নহয় আপোনাৰ ষ্টাৰ্টিং 14,000ৰ পৰা যেনেকৈ ভিভ'ৰ যদি মোবাইল হয় 14,000 মোবাইল ডাউন পে'মেণ্ট আহিব আপোনাৰ 5,900 টকা আৰু ওপৰ ডাউন পে'মেণ্ট আহিব 14,000 মোবাইল 5,000 টকা আৰু আপোনাৰ এম আই ৰিয়েলমি এইটো আপোনাৰ 18,000ৰ পৰা ফাইনেন্স হ'ব আৰু ছেমছাঙৰ ছেম 14,000ৰ পৰা ষ্টাৰ্টিং হ'ব এতিয়া যদি 14,000ত এটা মোবাইল লোৱা হয় তো তাৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব ভিভ' ল'লে আপোনাৰ 5,900 টকা আহিব কিস্তি আহিব 1,705 টকাকৈ মাহত 6 মাহ আৰু আপোনাৰ এক্সট্ৰা যাব যি মোবাইলে লওক 2,000 টকা বেছি যাব যেনেকুৱা বেলেগ কোম্পানী আপোনাৰ টাউনত ল'লে আপোনাৰ মিনিমাম 2,000 3,000 4,000 টকা বেছি এম আই ৰিয়েলমিত আমাৰ তাত নাযাব আমাৰ তাত 2,000 টকা বেছি যাব এক্সট্ৰা দিয়ে আৰু এৰিয়া আপোনাৰ 25 কিলোমিটাৰ্ছ হ'ব আপোনাৰ মিনিমাম ইয়াৰ পৰা ঢেকিয়াজুলিৰ পৰা টুমুকি মেডিকেল কলেজ আৰু ঢেকিয়াজুলিৰ পৰা আপ টু ওৰাংলৈকে হ'ব মানে যিসকলে এইটো ওচৰৰ পৰাই লয় ইমান দূৰৰ পৰা মানুহ নাহে বাৰু মেক্সিমাম তেজপুৰৰ পৰাতো মানুহ ইয়াত নাহিবই নাহে তো ইয়াৰ মানে আমাৰ ঢেকিয়াজুলিৰ পৰা 20ৰ পৰা 25 কিলোমিটাৰলৈকে মানুহে ল'ব পাৰিব 20ৰ পৰা 25 কিলোমিটাৰলৈকে মানুহ ল'ব পাৰিব আৰামছে লৈ যাব পাৰিব আৰামছে ল'ব পাৰিব আৰু ভোটাৰ আই ডি পান কাৰ্ড আনিলে হৈ যাব আৰু আধাৰ কাৰ্ড আনিলে আপুনি চাই কিনে ভালকৈ ল'ব পাৰিব মোবাইল আৰু আপোনাৰ যি চইচ সেইটোৱে মোবাইল ল'ব পাৰিব আপোনাৰ নেটৰ চাই কিনে আহিলে হ'ল তো মানে আপুনি অনলাইন প্ৰাইচতে পাই যাব অনলাইন প্ৰাইজতে পাই যাব আপোনাৰ তো আৰু এটা ইম্পৰ্টেণ্ট কথা মানে কি ইয়াৰ পৰা যিকোনো এটা প্ৰডাক্ট লয় তাৰ ভিতৰত এটা স্মাৰ্ট কাৰ্ড দিব সেই কাৰ্ডটো মানে আপুনি যেতিয়া ঠিক আছে এটা ডিজিটেল কাৰ্ড দিব সেইটো কাৰ্ড লৈ পেলাই আপুনি নেক্সট টাইম এতিয়া মানে যিটো প্ৰডাক্ট ল'ব মোবাইল লয় যি লয় তো এইটো প্ৰডাক্ট লোৱাৰ পিছত আপোনাৰ যিটো চাৰ্জ আহিব 18,000 টকা কিমান আহিব 18,000 টকা চাৰ্জ আহিব 18,000 টকা এটা চাৰ্জ আহিব তাৰ এক্সট্ৰা কোনো আপোনাৰ ইণ্টাৰেষ্ট কোনো নাহে ঠিক আছে 18,000 টকা এটা চাৰ্জ হ'ব এইটো 10 বছৰ থাকিব আপোনাৰ ভেলিডিটি 10 years এইটো ভেলিডিটি 10 বছৰ থাকিব আৰু তাৰ লগত আপোনাৰ নেক্সট টাইম যেতিয়া আপুনি মোবাইল ল'ব 6 মাহ 10 মাহ 6 মাহ 1 বছৰ 2 বছৰ যেতিয়া মোবাইল বা যিকোনো ইলেক্ট্ৰনিক বস্তু লয় তেতিয়া আপুনি বিনা ইণ্টাৰেষ্টত আৰু বিনা জিৰ' ডাউন পে'মেণ্টত ইয়াৰ পৰা প্ৰডাক্ট ল'ব পাৰিব খালি এম আইটো বাঢ়ি থাকিব লাগিব মাহে মানে তেখেতে যে ক'লে এটা ডিজিটেল কাৰ্ড দিব ডিজিটেল কাৰ্ডটো আপোনাৰ 10 বছৰৰ কাৰণে যিটো 18,000 টকা এটা বেছি ল'ব ফাৰ্ষ্ট টাইমত কিন্তু ফাৰ্ষ্ট টাইম যিকোনো বস্তু আপুনি প্ৰচেছ কৰে ডাউন পে'মেণ্টটো দিবই লাগিব যে নেক্সট যেতিয়া আপুনি প্ৰচেছ কৰে তেতিয়া আপোনাক কোনো ডাউন পে'মেণ্ট দিব নালাগে আৰু কোনো ইণ্টাৰেষ্টো ভৰিব নালাগে আপুনি অনলাইনত যিটো প্ৰাইচ আছে সেইটো প্ৰাইচতে আপুনি বস্তু ইয়াত পাই যাব বেলেগ শ্ব'ৰুমত যিখিনি প্ৰাইচ আছে সেইটো শ্ব'ৰুম প্ৰাইচতে আপুনি ইয়াত বস্তু মানে আপুনি প্ৰডাক্ট পাই যাব যিকোনো প্ৰডাক্ট লাগে মোবাইল হওক বা আপোনাৰ যিকোনো ইলেক্ট্ৰনিক পাৰ্টছ লাগে পাই যাব কিন্তু আপোনাক কোনো ইণ্টাৰেষ্ট ভৰিব নালাগে আৰু কোনো ডাউন পে'মেণ্টো দিব নালাগে তো এইটো অপশ্যন মানে বেলেগ দোকানত মই আজিলৈকে পোৱা নাই য'তেই লৈ আপুনি ইণ্টাৰেষ্টটো দিব লাগিব বাইক ল'লেও যি হ'লেও মানে ইণ্টাৰেষ্টটো ভৰিবই লাগে ইয়াত কোনো ইণ্টাৰেষ্ট ভৰিব নালাগিব ফাৰ্ষ্ট টাইম যিটো দিব লাগিব 18,000 টকা এইটো 18,000 টকাতে আপুনি 10 বছৰ চলি যাব তো এইটোৱে আছিলে আজি ইয়াৰ এটা সৰু ভিডিঅ' ভাল লাগে শ্বেয়াৰ কৰিব যিহেতু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব দিব লগ পাম এটা ভিডিঅ'লৈ বাই বাই এক মিনিট মই আপোনালোকক অলপমান দোকানটো দেখাই দিওঁ ভালকৈ কোনখিনি জেগাত এড্ৰেছটো তো চাওক এইটো তেজপুৰৰ পৰা আহোঁতে যিটো আপোনাৰ এইটো গান্ধীজুলি পেট্ৰল পাম্প হয় পেট্ৰল পাম্পৰ অপৰ ছাইডত এইটো চাওক এইটো শ্ব'ৰুম হয় কিন্তু এটা কথা মই আৰু এবাৰ কৈ আছোঁ যদি আপোনালোকে 25 কিলোমিটাৰ পৰা দূৰৰ পৰা চাই আছে ঢেকিয়াজুলিৰ পৰা তেনেহ'লে ইয়াত ফাইনেন্স নহ'ব ইয়াৰ পৰা কেছ ল'ব লাগিব যদি 25 কিলোমিটাৰ ভিতৰত আছে তেনেহ'লে ফাইনেন্স কৰিব পাৰিব ইয়াত